এতিয়াহে আহিব অঁ প্লেনিং কি কৰিছা এইবাৰ গাঁত খান্দিছা কিবা যে তলে তলে গাঁত খান্দিয়ে দিলো ধানৰ মই বৰুৱাৰ যে 3 বিঘা মাটি জহা খেতি কৰিছো বোলে এবাৰ জহা খাম ধান গোটাবলৈ বিয়া পাত হা সাতটা বিয়া পাত 7টা আহা এফালে আহা তুমি কেইটা বিয়া পাতিবা মই 7টা বিয়া পাতিম কাৰণ মোৰ কোনটোবাৰ জোৰ নাই গাত কমজুৰি হৈ গৈছো এনাৰ্জি খতম হৈ গৈছে সেইকাৰণে 7টা বিয়া পাতি ধান গোটাম 3 বছৰ খাম তুমি কাৰ খেতি ধান কৰিছা মই 10 বিঘা টাৰ্গেট কৰিছো টাৰ্গেট এই নগেনৰ 10 বিঘা মাটি মই টাৰ্গেট কৰি থৈছো মই গাঁত খানি ৰেডি কৰি থৈছো এতিয়া মই খালি কালি পৰা মই লাগি আছো খালি মানে ডাঙৰ ডাঙৰ ভঁৰাল বনাই আছো হে এই মই বিয়া পাতিম 7টা মই মোৰ সেইদিনাখন কি হ'ল গম পাইছা নাই মই বৰাৰ খেতি আৰু তুমি শুনা না মোৰ কথাটো শুনিলা বৰাৰ যে খেতি যাম বুলি তলে তলে গাঁত খান্দি গৈছো মই বাপেকে বৰাই কৰিছে কি জানা এক আঁঠু দকে বাপেকে ৱাল মাৰিছো গৈ খুন্দা নহয় আৰু মোৰ খেতিত কি কৰিছে জানে কি মোৰ খেতিত পানী দি আছে মেচিন দি পেলাই হা এই মই ডাল ডুবি গৈছিল ন খাব পৰা নাই এই যেনে তেনে পলাইছো মই উঠিছো যেনে তেনে পানী দি ডুবাই দিলে ন পথাৰখন এতিয়া মোৰ উপায় নাই এতিয়া মই আছো বামত আজি খেৰমেজিত আছো খেৰমেজি এই হ'ব যেন তেন আমি আজি বাচি আছো হ'ব কালিলৈ প্লেনিং কৰিম তেতিয়া মানুহজনীয়ে কৈছে তুমি কি পুৰুষ মোক বিয়া পাতিলা তুমি মোক পানীত ডুবাই দিব মাৰিবা এতিয়া এই খবৰনাক মই এজনী ছোৱালী চাই গাঁত খান্দিব আছো এতিয়া খান্দিম দেই ব'লা এতিয়াই যাওঁ ব'লা চাহকণ খাই লওঁ গৈ আছো